নমস্কাৰ, শুভ ৰাতিপুৱা। এয়া যে দেখিছে কণমানি মেকুৰী পোৱালিকেইটা, আমাৰ ঘৰতে এবাৰ মাকজনীয়ে জন্ম দিছে। এই বালি ইটা এনেকৈ দম আছে তাৰ কাষতে, আৰু ডুবুৱে গৈ গৈ বাৰে বাৰে চাই থাকেগৈ গৈ পেলাই, আৰু সি মেও মাতিবলৈও শিকিছে তাকে দেখি দেখি। আৰু এই ভাগ যে দেখিছে আমাৰ গাঁৱৰ নামঘৰ, মানে আমাৰ বাৰীখন পাৰ হৈ নামঘৰটো। ওলাওঁতে সোমাওঁতে মানে আমি নামঘৰভাগ দেখি থাকোঁ, মনটো বৰ ভাল লাগি থাকে। আৰু এই বাৰীখনত মানে আপুনি যেনিয়ে চাব তেনেই ইমানেই ছজনা আছে, আৰু বহুত লাগিছে এইবাৰ। পাছে আমাৰ ঘৰত খোৱা মানুহ ইমান নাই, মায়েনো অকলে কিমান খাব। সেয়ে এইবাৰ হাজবেণ্ডৰ ঘৰলৈ যাওঁতে মায়ে এসোপামান পাৰি দিছে লৈ আহিবৰ কাৰণে। আৰু সেয়া নাতিনীয়েক দুয়োটাই লগাই আছে উৎপাত, পাৰিব পৰা নাই। মায়ে আগভেটি ধৰে সিহঁতে, আৰু ছিঙিবলৈও যে ইমান ভাল লাগে। মই ছিঙি গৈছোঁ, মায়ে পাৰি গৈছে। আৰু এই দুটাক চাওকচোন, এই দুটা, এটা হৈছে আমাৰ ডুবু আৰু ডাঙৰটো হৈছে দাদাৰ ল'ৰা ইমন। মই ছজনা পাছে কুমলীয়াতে খাই বেছি ভাল পাওঁ, আৰু একেবাৰে অকণমান পইণত হ'লে ভাল পাওঁ। এই মাজতে খাই ইমান ভাল নালাগে মোৰ।